Verify. আজি নিৰ্বাচন চলি আছে হয় এই নিৰ্বাচনটো শেষ হৈ গ'ল হয় হয় ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে নিৰ্বাচন যি হ'ল ভালে ভালে হ'ল এইবাৰ নিৰ্বাচনত কোনো গণ্ডগোল আমি দেখিবলৈ পোৱা নাই আৰু এনে শাৰীৰিকভাৱে আমি কষ্টত ভুগিছোঁ আৰু নিয়মীয়াকৈ আমি আহাৰ গ্ৰহণ কৰিব পৰা নাই সময়ো পোৱা নাই আৰু ৰাতিপুৱা এই 4:30 বজাৰ পৰাই আমি যেটো কাৰ্যসূচী হাতত লৈছিলোঁ তাৰ পৰা তেতিয়াৰ পৰাই সন্ধিয়া 6 বজালৈকে আমি একেবাৰে লাগি ভাগি থাকি গোটেই দিনটো আমি একেবাৰে ভোট গ্ৰহণ সমাপ্তি কৰিছোঁ শাৰীৰিকভাৱে অক্ষম হৈ পৰিছোঁ খাবলৈও পোৱা নাই কিন্তু তথাপিও ভাল লাগিছে যে আমাৰ যি ভোট কেন্দ্ৰত আমি ভোট গ্ৰহণ কৰিছিলোঁ সেই সময়ত আমি কোনো ধৰণৰ বাধা বিঘিনি আমি দেখিবলৈ পোৱা নাই আৰু ভালদৰে গোটেইটো দিন পাৰ কৰি শেষত আমি আজি সন্ধিয়াৰ ভাগত আমাৰ গোসাইগাঁও চিভিল এছডি অফিসত এইবিলাক জমা দিবলৈ আহিলোঁ আৰু বিভিন্ন পৰিবেশ আমি অনুমান কৰিব পাৰিছোঁ ভাল লাগিছে গতিকে এনেদৰে হয়তো পৰৱৰ্তী দিনবিলাকো আহি থাকিব আৰু পৰম্পৰাগতভাৱে এনেদৰে ভোট অনুষ্ঠিত হ'ব নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ভালে ভালে রেজাল্ট হ'ব আৰু নতুন চৰকাৰ হ'ব এইবিলাক আর কি Verify. যাও যাও সিকিউরিটি কারবার দেব
আমাৰ নগ'লে হ'ব নাই হৈ গ'লা এতিয়া আমাক কিনি খাম